Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোবোৰ ভালে কুশলে আছে। আজি মই আপোনালোকৰ আগলৈ লৈ আহিছো মাছৰ এটা টেষ্টি ৰেচিপি। খুব সহজতে পটাপট বনাব পৰা এটা ৰেচিপি হয়। তেতিয়াহলে দেৰি নকৰি আজিৰ এই ৰেচিপিটো বনাবলৈ আৰম্ভ কৰো। ৰেচিপিটোৰ কাৰণে আমাক লাগিব ধনিয়া পাত, জলকীয়া, নহৰু। মছলা ব্যৱহাৰ কৰিছো নিমখ, হালধি, জিৰা গুৰি, ধনিয়া গুৰি আৰু জালুকৰ গুৰি। প্ৰথমতে ধনিয়া পাতখিনি নহৰু, জলকীয়া, নিমখ দি ভালদৰে পিছি লওঁ। মাছখিনি নিমখ হালধি সানি ৰেডি কৰি লৈছো। কেৰাহীটো গৰম হৈছে আৰু ইয়াতে মই এতিয়া মিঠাতেল দি দিছো। তেলখিনি গৰম হৈছে, ইয়াতে মই এতিয়া মাছখিনি ভালদৰে ভাজি লম। মাছখিনি ভাজা হ'ল, গতিকে মই এখন প্লেটত উলিয়াই লৈছো আৰু মাছ ভজা তেলতে মই পিছি লোৱা ধনিয়াখিনি দি দিলো। মছলাখিনিও ইয়াতে দি দিছো। নিমখ অলপ কমকৈ দিছো যেহেতু মই ধনিয়াখিনি পিছতেও নিমখ দিছিলো। অলপ সময় ধনিয়াখিনি ভালদৰে ভাজি লম আৰু এতিয়া ইয়াতে মই গৰম পানী দি দিলো। গেছটো বঢ়াই দিছো যাতে আঞ্জাখন ভালদৰে উতলি আহে। আঞ্জাখন ভালদৰে উতলিছে, ইয়াতে মই এতিয়া মাছখিনি দি দিলো। ভালদৰে অলপ সময় লৰাই দিলো আৰু এতিয়া ঢাকনিখন কিছু সময়ৰ কাৰণে দি দিম। অলপ সময় ঢাকনিখন ৰাখি উঠাই দিলো। ইমান ধুনীয়া গোন্ধ ওলাইছে আৰু সোৱাদৰ কথাটো ক'বই নালাগে। যিসকলে খাইছে তেওঁলোকে জানেই, নোখোৱাসকলে এবাৰ এই ৰেচিপিটো ট্ৰাই কৰি চাব, বহুত ভাল পাব। আঞ্জাখন চিমত কিছু সময় ৰাখি দিলো আৰু ধনিয়া পাতৰ সৈতে মাছৰ এই জোলখন ৰেডি হৈ গ'ল। এতিয়া মই এটা বাউলত উলিয়াই লৈছো। ৰেচিপিটো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ আহিছো, বাই বাই।